সো হে গাইছ মাছখিনি ধুই ল'লোঁ ধুনীয়াকৈ এতিয়া লাহেকৈ মানে মাছখিনিত হালধি দি দিলোঁ লগতে আৰু নিমখ দি দিলোঁ তাৰপিছত কেৰাহীটো বহাই দিলোঁ গৰম হোৱাৰ পিছত তেল অকণ দি দিলোঁ তাতে দুটামান কাজু ভাজি লৈছোঁ এইটো পিছত মানে চব্জিখনত দিম কিন্তু আগতীয়াকৈ ভাজি লৈছোঁ এতিয়া মাছখিনি ভাজি ল'লোঁ তাৰপিছত ইয়াতে কাজু বেহৰ আৰু পস্ত এইখিনি ধুনীয়াকৈ পিচি ল'ম তাৰে পিছত ইয়াতে পিঁয়াজ আদা নহৰু তাৰপিছত এইটো টমেটৰ আৰু এইটো জলকীয়া পিচি লৈছোঁ তাৰপিছত এতিয়া জিৰা আৰু এলাচি দি দিছোঁ তাৰপিছত পিঁয়াজখিনি দি দিলোঁ চব্জিৰ কাৰণে তাৰপিছত ইয়াতে হালধি নিমখ আৰু জিৰাৰ গুড়ি আৰু এইটো পস্তো আৰু বেহাৰটো দি দিলোঁ এতিয়া আলুখিনি দি দিলোঁ তাৰপিছত এইটো টমেটৰ পেষ্ট তাৰপিছত জলকীয়াখিনি দিলোঁ জলকীয়া বটাখিনি এতিয়া মাছখিনি দি দিলোঁ এতিয়া পানীখিনি অলপমান দি ইয়াৰ পৰা কাজুখিনি দি দিলোঁ তাৰপিছত এতিয়া অলপমান চেনি দি দিলোঁ বাছ ৰেডি পাভ মাছৰ চব্জি